নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা মাছৰ টেঙাৰ সুস্বাদু ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহকচোন তেনেহ'লে ৰেচিপিটোৰ মাজলৈকে যাওঁ। ৰেচিপিটোৰ বাবে এয়া মই যোগাৰ কৰি লৈছোঁ নলটেঙা, মাছ, ঢেকীয়া শাক আৰু মচুৰ মগু দাইলৰ এমুঠি। মচুৰ মগু দাইলৰ মিহলি নলৈ আপোনালোকে অকল মচুৰ দাইলো ল'ব পাৰে আৰু যদি নলটেঙা নাথাকে তেতিয়াহ'লে কণ বিলাহী ল'লেও হ'ব, কিন্তু নলটেঙা হ'লে বেছি ভাল হয়। প্ৰথমতে কম তেলতে মাছকেইটুকুৰা ফ্ৰাই কৰি লৈছোঁ। অলপ ৰঙচুৱা কৰি ল'ম। আপোনালোকে যদি ফ্ৰাই মাছ নাখায় তেনেহ'লে কেঁচা কৰিও এই তৰকাৰীত মাছকেইডোখৰ দি দিব পাৰে, নহ'লে বা তেল নিদিয়াকৈ শুকান কেৰাহীটো মাছকেইডোখৰ অকণমান সেকি লৈ তৰকাৰীত দি ল'ব পাৰে। মাছকেইডোখৰ ফ্ৰাই কৰা হৈয়ে গৈছে। এতিয়া ইয়াৰ লগতে কেইফুটামান নহৰু মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া মাছ ভজা কেৰাহীখন আঁতৰাই থৈ গেছত অন্য এটা চচ পাতি দিছোঁ আৰু চচত দি দিছোঁ জোখমতে পানী আৰু ইয়াতে এতিয়া দি দিম তিয়াই থোৱা দাইলখিনি। দাইলখিনি মই কিছু সময়ৰ আগতে তিয়াইছিলোঁ, এইটো দেখুওৱা নহ'লে। এতিয়া ইয়াতে দিম জোখমতে নিমখ আৰু অকণমান হালধি দিম। হালধি কমকৈ দিব কাৰণ এইখিনি আৰু তেল মৰা নহয়। বেছিকৈ হালধি দিলে হালধি গোন্ধটো ওলাই থাকিব, ভাল নালাগিব তেতিয়া। এতিয়া এইখিনি ঢাকোন মাৰি সিজিবলৈ দিম। ঢাকোন মাৰি দিলে সোনকালে সিজিব, গতিকে ঢাকি দিছোঁ। দাইলখিনি সিজিছে নাই মাজে মাজে ঢাকনি উদঙাই চেক কৰি ল'ব। এয়া দাইলখিনি প্ৰায় আধা সিজা নিচিনা হৈয়ে আহিছে। দাইলখিনি যেতিয়াই এনেদৰে অলপ ফাটি ফাটি যোৱাৰ নিচিনা হ'ব তেতিয়াই ইয়াতে ঢেকীয়া দি দিব লাগিব। দাইলখিনি যদি অলপ সময়ৰ আগতে তিয়াই থোৱা হয় তেতিয়াহ'লে সোনকালে সিজে। এয়া মই এতিয়া দাইলত ঢেকীয়াখিনি দি দিলোঁ। ঢেকীয়াখিনি প্ৰায় আধা ইঞ্চিমান জোখত মই কাটিছোঁ, একেবাৰে সৰুও কৰা নাই, একেবাৰে ডাঙৰো কৰা নাই। আকৌ ঢাকোন মাৰি এইখিনি সিজিবলৈ দিব লাগিব। 5 মিনিটমান সময় দাইলৰ লগত ঢেকীয়াখিনি উতলাৰ পাছতে ইয়াতে এতিয়া দিব লাগিব মাছকেইডোখৰ। ফ্ৰাই নকৰাকৈ মাছ দিওঁ বুলি ভাবিলোঁ এনেদৰে উতলি থকা সময়তে ইয়াতে মাছকেইডোখৰ দিব পাৰিব। মই এতিয়া আগতে ফ্ৰাই কৰি থোৱা মাছকেইডোখৰ দি দিছোঁ। আটাইকেইটুকুৰা মাছ দিয়াৰ পিছত আগতে ভাজি থোৱা নহৰুকেইটাও মই এতিয়া ইয়াতে দি দিম। ইয়াৰ নহৰুকেইটাও মই দি দিছোঁ। ভজা নহৰু গোন্ধটো এই তৰকাৰীত বৰ ভাল লাগে। পুনৰ ঢাকোন লগাই 6-7 মিনিটৰ কাৰণে এইখিনি ধুনীয়াকৈ উতলি থাকিবলৈ দিম। জুইটো কমাই ৰাখিব লাগিব আৰু বাৰে বাৰে লৰাই থকাৰ কোনো প্ৰয়োজন নাই। একেবাৰে 6-7 মিনিটৰ পিছত চালেই হ'ব। ইয়াত ধুনীয়াকৈ উতলি আছে তৰকাৰীখন। এতিয়া 6 মিনিট খবৰ হৈ গ'ল। মই ঢাকোন উদঙাই এতিয়া চাইছোঁ এইখিনি আৰু ইয়াতে এতিয়া দি দিম মই নলটেঙা পাতখিনি। নলটেঙা পাতখিনি কুটিব নালাগে, হাতেৰে মোহাৰি ইয়াত দি দিম। সেইখিনি তেনেকৈ দিলেই ধুনীয়াকৈ সিজি যাব। কোমল হয় পাতখিনি, গতিকে হাতেৰে এনেদৰেই ছিঙি দিছোঁ। শব্দটোতেই নিশ্চয় আপোনালোকে গম পাইছে যে পাতখিনি কিমান মচমচীয়া আৰু কোমল। নলটেঙাৰ পাতবোৰ সিজিবলৈ 2 মিনিট সময়ো নালাগে। গৰম তৰকাৰী দি দিয়াৰ লগে লগে ঢেকীয়া আৰু নলটেঙাৰ দুয়োটাই মিলি খুব ধুনীয়া এটা গোন্ধ ওলাইছে। এনেকুৱা বনশাকবোৰে কোনো মা মছলা নোহোৱাকৈ নিজস্ব গোন্ধেৰে মানুহক খোৱাৰ তৃপ্তি দিয়ে। নলটেঙাৰ পাতখিনি কোমল হৈয়ে আহিছে, তথাপিতো 5 মিনিটমান সময়ৰ কাৰণে এইখিনি ঢাকোন মাৰি আকৌ সিজিবলৈ দিম। 5 মিনিটৰ পাছত আকৌ ঢাকোন উদঙাই চাইছোঁ, তৰকাৰীখন হৈয়ে গৈছে। এয়া এবাৰ লৰাই চাইছোঁ, তৰকাৰীখন নমাবৰ হৈ গ'ল। এতিয়ালৈকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকেও এনেদৰে বনাই খাবচোন। যদি নলটেঙা নাথাকে তেনেহ'লে কণ বিলাহী দিয়ে খাব, নিশ্চয় ভাল লাগিব খাই।
নতুন দৰ্শকসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ অনুৰোধ জনালোঁ কাৰণ আপোনালোকৰ সহায় আৰু অনুপ্ৰেৰণাৰ খুবেই প্ৰয়োজন ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহোঁ তেনেহ'লে নমস্কাৰ